অসীমত যাৰ হেৰাল সীমা অস্তময়তে চঞ্চল পৱন, কিন্তু ধৰিব পৰা নাই হঠাৎ আজি নিশা আইদেউৰ হ'ল কি। নিজেতো শোৱা নায়েই, লগে লগে মুকুতাকো শুবলৈ আদেশ কৰা নাই। তাই হয়তো এতিয়াও সপোনতো তাকেই ভাবিছে, আইদেউৰ আজি হ'ল কি। আৰু নাভাবিনো বাৰু কি কৰিব। মুকুতাইওতো নাজানে যে ইয়াৰ গুৰি আচলতে ৩টা আখৰৰ নাম এটা মানুহৰ হওক জানোৱাৰৰ হওক কেলৈ লাগিছে। সৰু এটা নামে কমল নগৰৰ ৰাজকুঁৱাৰীৰ চকুৰ পৰা টোপনি কাঢ়ি নিব পৰা শক্তি আছে বুলিনো কোনে ভাবিছিল। মুকুতাই জানো ভাবিব পাৰে, আৰু গৌৰীয়ে নিজেও জানো ভাবিছিল। গৌৰীৰ কিন্তু লাহে লাহে নিজৰ ওপৰত খং উঠিছে। চি চি, গৌৰীৰ মনটোৰ যে ইমান অধপতন হৈছে তাক গৌৰীয়ে কল্পনাও কৰা নাছিল। ভাগ্যে ৰক্ষা, মনটোৱে ডাঙৰকৈ আনে শুনাকৈ একো নাভাবে, নহ'লে গৌৰী সকলোৰে ওচৰত আজি ভয়ংকৰ অপ্ৰস্তুত হৈ গ'লহেঁতেন। গৌৰী তীক্ষ্ণ বুদ্ধিমতী, সকলো বিষয়কে ধীৰভাৱে বিচাৰ কৰি চোৱাৰ পৰা ধৈৰ্য ৰাখে। কিন্তু এই প্ৰথমবাৰ অন্তৰলৈ প্ৰতিদ্বন্দ্বিতাৰ প্ৰশ্ন উঠাত গৌৰীৰ আজি সকলো বিচাৰ বুদ্ধিয়ে অসুস্থ হৈ পৰিছে। গৌৰীয়েনো বাৰু কি কৰে এতিয়া। গৌৰী শুব খুজি আকৌ উঠি আহিল। ৩ পাক কোঠাটোত ঘূৰি লৈ মনটোক সান্তনা দি বিচাৰ কৰি ৰায় দিলে, নিশ্চয় আজি গৰম দেখি টোপনি অহা নাই। আৰু 2 পাক কোঠাটোত ঘূৰিলেই শৰীৰটো ঠাণ্ডা পৰিব, আৰু টোপনিও তৎক্ষণাত আহিব। 2 পাক আৰু ঘূৰিলে গৌৰীয়ে। তাৰ পাছত আগবাঢ়ি গ'ল বিচনাখনৰ কাষলৈ। যাওঁতে চকুত পৰিল ডাঙৰ দাপোনখনত নিজৰ ছাঁটো। ওচৰ চাপি গ'ল গৌৰী। সন্দেহ হৈছে নিজৰ শৰীৰটোৰ ক'ৰবাত কিবা এটা হৈছে, যিটো এনেয়ে চকুত পৰা নাই, আৰু যাৰ কাৰণে হয়তো টোপনিও অহা নাই। বন্তিগছ ওচৰ চপাই আনি গৌৰীয়ে দাপোনত প্ৰতিফলিত হোৱা ছায়া গৌৰীৰ চকু দুটালৈ চালে। তাৰ পাছত চুলিকোছা মুখখন, ওঠ দুটা আৰু বুকুখনৰ লগতে হাত ভৰিকে আদি কৰি প্ৰত্যেক অংগ প্ৰত্যংগকে পৰীক্ষা কৰি চালে। নাই, সকলোবোৰেই ঠিকেই আছে। তেন্তে ছায়া গৌৰীয়ে দাপোনৰ শিদাটিৰ পৰা কায়া গৌৰীক সুধিলে, গৌৰী, তোমাৰ টোপনি অহা নাই কিয়? প্ৰশ্নটো শুনিও নুশুনাৰ ভাও ধৰি ছায়া গৌৰীয়ে মূৰৰ চুলিখিনি পৰিপাটিকৈ সজাই কাণৰ কেৰুযোৰ আৰু অলপকৈ বুকুৰ ওপৰত পৰি থকা মণিধাৰাৰে আঙুলি এটাত মিছাতে পাক এটা মাৰি ছায়া গৌৰীক প্ৰশ্ন কৰিলে, বাৰু গৌৰী, শুকুলা মোতকৈও দেখিবলৈ ধুনীয়ানে? উত্তৰ নিদি ছায়াই লগে লগেই গৌৰীক চিঞৰিলে, শুকুলা মোতকৈও দেখিবলৈ ধুনীয়ানে? গৌৰীৰ বৰ খং উঠিল। দাপোনৰ ফালে হঠাৎ পিঠি দি চিঞৰিলে, মুকুতা, মুকুতা। 2বাৰত মুকুতাৰ টোপনি নাভাঙিল। 3য়বাৰ ধৰ্মৰ কৰি উঠি আহি গৌৰীৰ সন্মুখত থিয় দিলেহি। আইদেউ? গৌৰীয়ে ব্যগ্ৰ হৈ প্ৰশ্ন কৰিলে, মুকুতা, মই বাৰু দেখিবলৈ ধুনীয়া হয়নে নহয়? মুকুতা থৰমৰ খাই গ'ল। প্ৰশ্নটো নকৰি গৌৰীয়ে তাইক শকৰা মুকুটি এটা মৰা হ'লেও হয়তো তাইৰ অৱস্থা এনে নহ'লহেঁতেন। এই মাজৰাতি তাইৰ টোপনি ভাঙি মাতি আনি প্ৰভু কন্যাই যে এনে এটা প্ৰশ্ন কৰিব পাৰে, তাৰ বাবে তাই অলপো প্ৰস্তুত নাছিল। গৌৰীয়ে নিজেই নাজানিছিল সময় বিশেষে প্ৰশ্নটোৰ গুৰুত্ব। নিজৰ ওপৰত গৌৰীৰ আৰু খং উঠিল। নাই নাই, নিজক আৰু গৌৰীয়ে কেতিয়াও ক্ষমা নকৰে। চি, অধপতনৰ শেষ সীমা পাইছেগৈ। মান সম্ভ্ৰান্ত মৰ্যাদা সকলো পাহৰিলে নেকি গৌৰীয়ে? কি কৰিছে এইবোৰ? হাঁকৈ কি চাইছ? কোনে মাতিছিল তোক? যা শুই থাকগৈ। দাবী খাই মুকুতা ছিটিকি পলাল। গৌৰীয়ে একে ফুটে বন্তিগছ নুমাই বিচনাৰ জাপৰ তলত সোমাই মূৰটো ঢাকি পেলালে। উশাহ নাপালেও আৰু মূৰ নুলিয়াই। গৌৰী দৃঢ় প্ৰতিজ্ঞ, আগলৈ।